নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনাক পুনৰ স্বাগতম জনাইছোঁ। এইখন স্বাৰ্থপৰ পৃথিৱী, ইয়াত কোনো কাৰোৰ সহায়ৰ বাবে আগুৱাই নাহে, যদিহে তাত কোনো স্বাৰ্থ সোমাই নাথাকে। কিন্তু এই স্বাৰ্থময় পৃথিৱীখনত এজন মহান ব্যক্তিৰ নাম ল'বই লাগিব, যি নিজৰ ব্যক্তিগত কোনো স্বাৰ্থৰ কথা নাভাবি দুখীয়া মানুহৰ কাৰণে কাম কৰে। এজন ডেলিভাৰী বয়ৰ পৰা অসমৰ প্ৰতিজন মানুহে চিনি পোৱা এজন সঁচা সমাজসেৱকলৈ তেওঁৰ জীৱন যাত্ৰাটো খুব দীঘলীয়া। তেওঁ হৈছে সময় গগৈ। ৱেলকাম টু দ্য ষ্টৰী অফ সময় গগৈ। তেওঁৰ নামটো আশা আৰু সমাজ পৰিৱৰ্তনকাৰী হিচাপে প্ৰসিদ্ধ হোৱাৰ আগতে সময় গগৈ আছিল ভিৰৰ মাজৰ এজন অতি সাধাৰণ যুৱক। ছুইগি ডেলিভাৰী এজেণ্ট হিচাপে তেওঁ ডিব্ৰুগড়ৰ ব্যস্ত ৰাস্তাবোৰৰ ওপৰেৰে এখন মটৰচাইকেলেৰে সামগ্ৰী ডেলিভাৰ কৰি ফুৰিছিল এটা উজ্জ্বল জীৱনৰ সন্ধানত। আমি কষ্ট কৰোঁ, ইনকাম কৰোঁ নিজকে পোহপাল দিবলৈ, নিজৰ জীৱনটোক উন্নতমানৰ কৰিবলৈ। কিন্তু সময় গগৈৰ জীৱন যাত্ৰাত বৃহত্তৰ কিবা এটাৰ অদম্য সন্ধান আছিল। এটা উচ্চাকাংক্ষা, বেলেগক সহায় কৰাৰ, খাব নোপোৱাজনক খাবলৈ দিয়াৰ, থাকিব ঘৰ নথকাজনক এখন চালিৰ ব্যৱস্থা কৰি দিয়াৰ। তেওঁৰ এই সমাজ সেৱাৰ কাম ক'বলৈ গ'লে আৰম্ভ হৈছিল 2019 চনত, যেতিয়া তেওঁ সদায়ৰ দৰেই ছুইগি ডেলিভাৰীৰ কাম কৰি আছিল। তেওঁ যেতিয়া ডেলিভাৰী দি এটা ঠাইত ৰখিছিল, তেতিয়া তেওঁৰ বাইকৰ ওচৰলৈ এটা সৰু মেকুৰী পোৱালি আহিছিল আৰু অসহায়ভাৱে সময় গগৈৰ মুখলৈ চাইছিল। সেই অসহায় মেকুৰী পোৱালিটোক সময় গগৈয়ে উদ্ধাৰ কৰি সেই ৰাতিয়ে এটা এনিমেল ৱেলফেয়াৰক গতাই দিলে। সেইদিনা তেওঁ সেই কাম কৰি কিবা এটা সুখী অনুভৱ কৰিছিল। এটা অসহায় জীৱক সহায় কৰাৰ মাজত তেওঁ বিচাৰি পাইছিল জীৱনৰ আচল আনন্দ। তেওঁ এই কামটো কৰাৰ পিছত বুজি পালে যে আপোনাৰ এটা সৰু সহায়ে কাৰোবাৰ জীৱনটোক সুখী বনাই দিব পাৰে। এনেকৈয়ে তেওঁ সামাজিক কামৰ লগত বেছিকৈ জড়িত হ'ব ধৰিলে। ইয়াৰ পিছত আহিল COVID-19, সকলোফালেই লকডাউন। তেওঁ 2020-21-22 চনৰ গোটেই লকডাউনৰ সময়খিনি ৰাতি বিভিন্ন ৰাস্তাৰ জীৱ জন্তুবোৰক আহাৰৰ যোগান ধৰিছিল। ইয়াৰ লগে লগে কুকুৰবোৰক এণ্টি ৰেবিজ ভেকচিনো দিছিল। ৰাস্তাৰ কুকুৰ, গৰু আদিক ডিঙিত ৰিফ্লেক্টিভ কলাৰ বন্ধা ব্যৱস্থাও কৰিছিল, যাতে কুকুৰ গৰুৰ কাৰণে ৰাতি এক্সিডেণ্ট নহয়। নিজে সঞ্চয় কৰাৰ লগতে তেওঁৰ দাদা বাইদেউৰ পৰাও টকা লৈ তেওঁ এই প্ৰজেক্টবোৰ কৰি গৈছিল। তেওঁ গছ ৰোৱাৰ ক্ষেত্ৰতো মানুহক খুব উৎসাহ দিছিল। মাত্ৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনাহে নহয়, আমি যিমান পাৰোঁ সিমান বেছিকৈ যে গছ ৰুব লাগে, সেয়া তেওঁ বিভিন্ন ভিডিঅ'ৰ জৰিয়তে কৈ গৈছিল। সময় গগৈয়ে সোণৰ অসম বুলি এটা প্ৰজেক্ট আৰম্ভ কৰিছিল, যিটো প্ৰজেক্টৰ জৰিয়তে তেওঁ অতি দৰিদ্ৰ মানুহখিনিক সহায় কৰাৰ সংকল্প লৈছিল। ঘৰ নিৰ্মাণ কৰি দিয়া, বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰা আৰু গেলামালৰ সামগ্ৰী, কম্বল আৰু শীতকালীন কাপোৰৰ দৰে অত্যাৱশ্যকীয় সামগ্ৰীৰ বিতৰণ আদি আছিল এই প্ৰকল্পৰ মূল লক্ষ্য। তেওঁ মাত্ৰ ভিডিঅ'ত দেখুওৱা মানুহখিনিকে সহায় কৰা নাই, তেওঁ গোটেই অসমবাসীৰ মাজত এটা পৰিৱৰ্তন বিচাৰিছে, যিয়ে যেনেকৈ পাৰে নিজৰ সামৰ্থ্য অনুসৰি অসহায়জনক যাতে সহায় কৰে। আজিৰ ডিজিটেল যুগত ছ'চিয়েল মিডিয়াৰ ভূমিকা আমি মানিবই লাগিব। সময় গগৈয়েও এই ছ'চিয়েল মিডিয়া ব্যৱহাৰ কৰিয়ে সমাজৰ আগত নিজৰ বাৰ্তাবোৰ আগবঢ়ায়। তেওঁৰ কণ্টেণ্টবোৰে এই নিগেটিভিটিৰ সমাজখনত এক প্ৰকাৰে এণ্টিডট হিচাপে কাম কৰে। তেওঁৰ এই কামে আৰু হাজাৰজনক এনেকুৱা পজিটিভ কাম কৰিবলৈ অনুপ্ৰাণিতও কৰে। সমাজ এখন পৰিৱৰ্তন কৰিব গ'লে তাৰ লগত আহে বহু প্ৰত্যাহ্বান। সময় গগৈৰ ক্ষেত্ৰতো আহিছিল প্ৰত্যাহ্বান। সীমিত জমা ধনেৰে ইমান এটা ডাঙৰ দুখীয়া শ্ৰেণীক সহায় কৰাটো তেওঁৰ বাবে আছিল এটা ডাঙৰ প্ৰত্যাহ্বান। তথাপিও তেওঁ প্ৰতিটো প্ৰত্যাহ্বান নেওচি আগতকৈ অধিক শক্তিশালী হৈহে প্ৰতিবাৰে আগবাঢ়ি যায়। এটা উদ্দেশ্য থাকিলে যে জীৱনত যেনেকৈয়ে নহওক আগবাঢ়িব পাৰি, সময় গগৈ তাৰে প্ৰমাণ। সময় গগৈৰ কাহিনী আমাক শিকায় যে ভাল কামৰ বাবে যদি পৰিৱৰ্তন বিচাৰে তেন্তে তাত বাধা আহিবই, কিন্তু সেই বাধাক অতিক্ৰম কৰি সাহসেৰে আগুৱাই যাব পাৰিলেহে সফল হ'ব পৰা যায়। সময়ৰ কামে কঢ়িয়াই আশাৰ বতৰা। তেওঁৰ কামে আমাক সোঁৱৰাই দিয়ে যে আমাৰ সংগ্ৰামত আমি অকলশৰীয়া নহয়। এজন মানুহেই কেনেকৈ এখন সুন্দৰ পৃথিৱী সজাই তোলাৰ আৰম্ভণি কৰিব পাৰে, সময় গগৈ তাৰেই সুন্দৰ প্ৰমাণ। যদি তেওঁৰ কাহিনীটো আপোনাৰ ভাল লাগিল, তেন্তে আপুনিও নিজৰ সামৰ্থ্য অনুসৰি যি পাৰে, যেনেকৈ পাৰে তেনেকৈয়ে অসহায়জনক সহায় কৰি
সমাজখনক এক উন্নত স্থান হিচাপে গঢ়ি তোলাৰ দিশত এখোজ লোৱাৰ কথা চিন্তা কৰক। এই ভিডিঅ'টো শ্বেয়াৰ কৰক, স্থানীয় পদক্ষেপসমূহক সমৰ্থন কৰক আৰু মনত ৰাখিব, এখন সমাজ পৰিৱৰ্তন কৰিবলৈ হ'লে প্ৰতিজন নাগৰিকে ইয়াৰ দায়িত্ব ল'ব লাগিব। আপোনাক বহুত বহুত ধন্যবাদ জনাইছোঁ এই ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে। আকৌ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। জয় আই অসম।